পাইছিলে আচ্ছা ডিসি সাহেব স্যার ডিসি স্যার टोटल कितना लोग ये रिलीफ कैंप में था? 244 टोटल 25 बिजनेस साइड ज्यादा हुआ और अभी किसी का हाउस डैमेज हुआ है कुछ हुआ है ये हो गया सर हमने 871 को 3800 दे दिया सर आउट ऑफ दैट 40 को अभी अकाउंट के वजह से नहीं गया बाकी 831 के अकाउंट में पहुंचा एकाउंटर पैसा कैसे 3800 टका গৈছে 50 फैमिलीज को এতিয়া घर दी डैमेज হৈছে তাৰ एस्टिमेट হৈছে सर ऑलमोस्ट डन सर कितना लोगों का हुआ सर 158 हाउस स्टूडेंटों लिस्ट सर वो रेडी है सर 1091 सर उसमें हमको थोड़ा रिवाइज करना होगा क्योंकि हमने कॉलेज स्टूडेंट्स को भी कर दिया था ठीक है कोई प्रॉब्लम तदरे एको असुविधा हुआ नाছিল मा पानीটো কোন ফালৰ পৰা আহে पानी উঠানৰ পৰা পাহাৰৰ পৰা আহে অকণমান সিকিউরিটি করে আমা হবে খানা মানুষই নাই তার আগত নামানো দাদা পলি আছে চাব 4 বছৰ পৰা ৰখাবৰ কাৰণে উপায় আমি 4 বছর হইছে तैयारी साहानि खानिफ्राय माब्रै फैयो माने बे नदीफ्राय আমার গাঁৱত সোমাইছে চাৰিআলি কোনবা একটা নদী ভাঙি নিজলা নদী স্যার এইটো কি কৰিলে কারেকশন হৈ যাব सर बेसिकली इस साइड इरोजन हो रहा है सर एंड लेफ्ट बैंक में उसका सर डिपोजिशन हो रहा है तो सर एक प्रपोजल हमने फैमिली से डिस्कस किया है सर कि अगर वो रिवर के उस साइड चले जाएं सर वी विल प्रोवाइड द लैंड वी विल प्रोवाइड और वी विल प्रोवाइड ऑल पेमेंट सो दे आर अग्रीइंग তো আপোনালোকক কৈ আছে নদীটোৰ এইফালে যাবৰ কাৰণে ঘৰ বনাই দিব বুলি কৈছে পাৰিব যাব উঠাওদা বুজাই দিয়কচোন ক'ত যাব লাগে ৰিভাৰ নদীটোৰ এইটো চাইডত যাব কৈ আছে সুবিধা হ'ব নাকি স্যার তাতে ঘৰ বনাই দিম বুলি কৈছে নতুনকৈ তাতে প্ৰজেক্ট ভাঙা হন চেষ্টা কৰিলে আচ্ছা এই ইউজি দাই খবৰ ৰাখিব কি কৰিব লাগে ইউজি দা सार जों थांनो हाया बायदि मोनदों जों लांबा गथ'खौ मोजां होनानै जों बावनो हायासै मामा আচ্ছা গৈ ভাল নালাগিব তাতে না प्रोटेक्शन तो গতিকে এটা প্ৰটেকশ্যন স্কিম কৰিব লাগিব প্ৰটেকশ্যন স্কিম আমি ইফালে কিরকম যাই থাকি আমার সংসার খোয়া উশালি সংসাৰত অশান্তি হৈ যাব हमने पार হৈ গলে স্যার মানে খেতি মাটিটো ইফালে থাকি গ'লে খেতি মাটি ইফালে দিব জয়ন্ত স্কিম এটা বনাব কৈছে স্কিমটো বনাই পেলাই কেনেকে ইফালে আমি প্ৰটেকশ্যন কৰিব পাৰো प्रोटेक्शनটো কিন্তু 7 কিলোমিটাৰ মান হ'ব স্যার যি কৰিব লাগেতো কৰিব লাগিব এটা স্কিমটো বনাই আমাৰ ওয়াটাৰ ৰিসোর্সে অলৰেডি মানে ঠিক আছে মই কথা পাতিলো দে মা আৰু যাৰ ঘৰটোৰ ভাঙিছে ডিচি চব চাই দিব দেই আচ্ছা সবকে নমস্কাৰ কৰিলো দেই
ডাঙৰ পানী নদীৰ বানপানী তাতে মই জয়ন্তক কৈছোঁ পাৰ্মানেণ্ট সলিউশ্যন এটা কৰা লক্ষেন্দ্ৰবাদ একাউণ্টত টকা সোমাইছে নে নাই আকৌ এতিয়া যি ষ্টুডেণ্টবিলাক আছে সিহঁতৰ একাউণ্টতো টকা সোমাব আৰু যাৰ ঘৰ পাৰ্মানেণ্টলি ভাঙিছে সিহঁতৰ আচ্ছা ইয়াৰটো সোমোৱা নাই डीसी साहब ये बैंक का क्या प्रॉब्लम है दूसरा जगह में अकाउंट करवा दूसरा बैंक आज ही करवा दो বল তাতে কম তাতে ক'ব বুলি কৈছে না তাতে ক'ব স্পটত যাব না তুমি স্পটত যাব তাতে খুলি যাব লাগিব কেমেৰা খুলি